নমস্কাৰ এই যে মানুহবিলাকে আজিকালি যে মানে ট্ৰেডিং কৰিছে যিবিলাক আনঅথৰাইজ এপ্লিকেশনত 5000 টকা ডিপোজিট কৰিছে 6000 টকা ডিপোজিট কৰিছে 10000 টকা ডিপোজিট কৰি পেলাই যে ঠক খাইছে তো সেই ঠকটো কিহৰ কাৰণে হৈছে তাৰ মেইন অৰ্থটো হ'ল সেই এপ্লিকেশনৰ কোনো অথৰিটি নাই মানে কোনো সিহঁতৰ বৰ্ডে নাই ধৰি লওক আমি কিবা এটা কৰিবলৈ যাওঁতে সেই সংস্থাটোৰ এটা গভৰ্ণমেণ্টৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকে যেটো সংস্থাতে আপুনি কামটো কৰিব সেই সংস্থাটোৰ গভৰ্ণমেণ্টৰ ৰেজিষ্ট্ৰেচন লাগিব গভৰ্ণমেণ্টৰ অথৰিটি লাগিব গভৰ্ণমেণ্টৰ অৰ্ডাৰ লাগিব মই যিমানখিনিলৈকে গম পাইছো সেই এপ্লিকেশন বিলাকত কোনো গভৰ্ণমেণ্টৰ অৰ্ডাৰ মানে ৰেজিষ্ট্ৰেচন নাম্বাৰ নেদেখুৱায় এক্সাম্পল দি আছো আপুনি যেনেকে ধৰক এটা লাইফ ইন্সুৰেন্স কৰিছে ধৰি লওক যোনটো অথৰাইজ লাইফ ইন্সুৰেন্স কোম্পানীৰ আন্ডাৰত আপুনি এটা পলিসি কৰিছে সেই পলিসি বন্ডত আপোনাৰ লিখা থাকিব IRDA ৰেজিষ্ট্ৰেচন নাম্বাৰ ধৰক ইন্সুৰেন্স বিলাক আমাৰ IRDA আন্ডাৰত থাকে ইন্সুৰেন্স ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটি অফ ইণ্ডিয়াৰ আন্ডাৰত থাকে যদি আপুনি এটা LIC কৰিছে বা SBI লাইফ ইন্সুৰেন্স কৰিছে সেই পলিসি কপিটো আপুনি খুলি চাব তাতে লিখা থাকিব IRDA ৰেজিষ্ট্ৰেচন নাম্বাৰ আমুক ঠিক আছে ঠিক তেনেকে আপুনি যদি এটা মিউচুয়াল ফান্ড কৰে মিউচুয়াল ফান্ডটো তাত হে AMC বিলাক থাকে যেনেকে ধৰি লওক আপুনি যদি সাপোজ যোনখনে সকলে মিউচুয়াল ফান্ড কৰিছে তেখেতলোকে জানিব এই যে তাতে লিখা থাকিব যে সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ যোনটো AMC ত আপুনি কৰিছে ধৰি লওক HDFC ত কৰিলে বা Axis ত কৰিলে হয়নে UTI ত কৰিলে তাতে এটা সেই কোম্পানীটোৰ সেই AMC এটা সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব ঠিক যেনে ধৰণে আমি বেংক আপোনাৰ থাকে RBI আন্ডাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আন্ডাৰত যেনেকে বেংক বিলাক থাকে ইন্সুৰেন্স যেনেকে IRDA আন্ডাৰত থাকে আৰু মিউচুয়াল ফান্ড তেনেকে সেবি আন্ডাৰত থাকে হে একে ধৰণৰ প্ৰসেস যি ধৰণে আপোনালোকে এপ্লিকেশন সেই আনঅথৰাইজড যেটো বিশ্বাস নাইকিয়া এপ্লিকেশন বিলাকত আপোনালোকে যেনেকে 5000 6000 10000 50000 কোনোবাই লগোৱা বুলি মই শুনিছো বা কোনোবাই 1 লাখ টকা লগাইছে হেতু আনঅথৰাইজ সিহঁতৰ কোনো মাগবাপেকে নাই বুলি কলেও ভুল নহব সাকে কাৰণ যেটো আমি এটা কমপ্লেইন এটা না দিবলে কোনো এটা মানে হেল্পলাইন নাম্বাৰ না থাকে তেখেত লোকৰ কিবা এটা ধৰক কিবা এটা নাজানো কিবা এটা ডাউট যদি আছে হেতু ক্লিয়াৰ কৰিবলৈ কোনো এজন না থাকে যিজন খালি সেই চেইন সিস্টেমৰ যেটো চেইন মাৰ্কেটিং সিস্টেমৰ বস্তু তাৰ মানে এজন মানুহ জয়েন কৰি দিলে ইমান টকা পাব তো সেই বস্তুটোৱে চলি আছে আলটিমেটলি অসমত এনেকুৱা ধৰণৰ বহুত কোম্পানী আহিলে আৰু বহুত কোম্পানী গুছি গল হেবিলাক প্ৰমাণটো বহুত জায়গাতে এতিয়াও পাব নিউজ চালেও বহুত পাব ঠিক তেনেকে ইন্সুৰেন্সৰ ক্ষেত্ৰটো এটা বস্তু আহিছিল অলপ দিনৰ আগতে আপোনাৰ ৰ'জভেলি বুলি আহিছে তো সেই সকলেও প্ৰমাণ পাইছে আৰু হয়তো বহুতে সাকে পইচাখিনি বহুতে এতিয়ালৈকে ঘূৰাই পোৱাই নাই তাৰ মানে তাৰ অৰ্থটো হ'ল ৰ'জভেলি ইন্সুৰেন্স মানে IRDA আন্ডাৰত নাছিলে হেতুৰ কাৰণে ৰ'জভেলি পইচাটো বন্ধ হৈ গল ঠিক তেনেকে এই যে আনঅথৰাইজ কিছুমান আহিছে এপ্লিকেশন ট্ৰেডিং এপ্লিকেশন কিছুমান ট্ৰেডিং বস্তুটো বহুতখিনি নলেজ লাগিব যেতিয়া এজন মানুহে এজন ট্ৰেডাৰ হয় ন তেখেতৰ মাৰ্কেটৰ ওপৰত বহুতখিনি নলেজ লাগিব ইয়াতেটো কোনো নলেজৰ কোনো কথাই নাই এজন মানে নজনা নশুনা নপঢ়া মানুহেও আজি ট্ৰেডিং কৰি আছে আৰু ট্ৰেডিং কৰি পেলাই হেতুৰ লাভ হোৱা নাই লাভটো খালি ওয়ালেটত দেখাইছে বহুতে ফাৰ্ষ্টত যিখিনি আছিল সেইখিনি আপোনাৰ ৰিটাৰ্ণটো পালে প্ৰথম যিখিনি আছিল সেইখিনি এক্সাম্পল দিবৰ কাৰণে হে ৰিটাৰ্ণ পালে আপোনালোকে ভুল নুবুজিব গুটেইখিনি মানুহকে আপুনি জয়েন হৈছে বুলি আপোনাকে যে দিব হেতু কোনো কথাই নাই প্ৰথম যিবিলাক সোমাইছিল তেখেতলোকৰ প্ৰফিট হল আৰু তেখেতলোকে এই বস্তুটো মই কোৱা কথাখিনি নেগেটিভটো কবই 100% কবই কিন্তু সেই তেখেতলোকৰ প্ৰফিট হল বাট আপুনি মই যদি আজি নতুনকে সোমাও আপোনালোকৰ পইচাটো আজি নহয় কাইলে নহয় পৰহিলে এদিন নহয় এদিন এটোটো 100% যাবই যাব গটিকতে আমি সেই বিলাকৰ পৰা আতৰি পেলাই এই যে ট্ৰেডিংটো কৰক যেটো ৰিয়েল ট্ৰেডিং হয় হেতু কৰক তাত কোনো ভয় কৰিব লগিয়া নাথাকে বাট যেটো আপোনাৰ আনঅথৰাইজ হয় সেই বিলাকৰ পৰা আপুনি আতৰি গছি আহক এতিয়া মই মিউচুয়াল ফান্ড যেনেকে আপোনালোকে ট্ৰেডিং কৰিছে মিউচুয়াল ফান্ডটো আপোনালোকে তেনেকে কৰিব পাৰিব যেনেকে হে ট্ৰেডিং এপ্লিকেশনটো আপোনালোকৰ এপ্লিকেশন আছিল আপোনালোকে পইচা ইনভেস্ট কৰিব পাৰে আপোনালোকে কিমান টকা বাহিছে চাই থাকিব পাৰে ঠিক এটা বস্তু মানে আহিছে বা এটো বহু দিনৰ আগৰ পৰা আছে আমাৰ মানুহখিনিয়ে গম নাপায় তো মিউচুয়াল ফান্ড হল সেই বস্তুটো মিউচুয়াল ফান্ডত আপুনি আজি কিমান টকা থৈছে
আপুনি চাই থাকিব পাৰিব কিমান টকা আপোনাৰ প্ৰফিট হৈছে কিমান টকা লোকসান হৈছে আপুনি চাই থাকিব পাৰিব আৰু মন গলে আপুনি ডিপোজিট কৰিব পাৰিব মন গলে আপুনি উইথড্ৰ কৰিব পাৰিব মই জাস্ট এটা মিউচুৱেল ফাণ্ডৰ এটা ইনভেষ্টমেন্টৰ এটা এক্সাম্পল দি আছো আপুনি যদি মাহিলি 5000 টকাকে থয় ঠিক আছে 5000 টকাকে যদি থয় আৰু আপুনি কিমান বছৰলৈ থব যদি 20 বছৰলৈ থয় আৰু সেই এমাউন্টটো যদি আপোনাৰ ৰেট অফ ৰিটাৰ্নটো 12% থাকে তেতিয়া হলে আপুনি ঘূৰাই পাব 49,95,740 रुपीस যদি হেতু 12% থাকে আৰু মোৰ হিচাপত যদি 20 বছৰলৈ থয় আপোনাৰ 12% না যাব মিনিমাম তো 15% যাব যদি 15% যায় তেতিয়া হলে আপোনাৰ ৰিটাৰ্নটো আপুনি নিজে চাই আছে ইয়াতে কিমান দেখাইছে 75,79,775 ওকে এটো হল আপোনাৰ 20 ইয়াৰ্ছত ঠিক আছে আমি যদি ৰিটাৰ্নটো আৰু অলপ বঢ়াই দিও যদি আপুনি 25 বছৰলৈকে ৰাখি দিও 25 বছৰলৈকে সৰি মই টাৰ্মটো লব লাগিছে টাৰ্মটো আমি 25 বছৰ কৰি দিলো তো 25 বছৰ কৰিলে আপোনাৰ ৰেট অফ ৰিটাৰ্ন যদি 18% থাকে মাহিলি যদি আপুনি 5000 কে থয় 5000 টকা কে থয় তেতিয়া হলে আপুনি কিমান পাব হেতু আপুনি নিজে স্ক্ৰিনখন চালে বুজি পাই যাব ঠিক আছে আৰু এটা বস্তু থাকে যেটো আপোনাৰ মান্থলি এসআইপি হল এটো মই 5000 টকা আপোনাৰ জাস্ট মই এটা এক্সাম্পলৰ কাৰণে লৈছো আপুনি 100 ও কৰিব পাৰে 100 টকাও আপুনি 100 টকাৰ পৰা আপুনি আৰম্ভ কৰিব পাৰে আৰু যদি আৰু এটা এক্সাম্পল দিছো সিম্পল এটা এক্সাম্পল দি আছো আপুনি যদি মাহিলি 1000 কে থয় 1000 কে থলে আপুনি কিমান বছৰলৈ থলে 25 বছৰলৈ থলে আমি ৰেট অফ ৰিটাৰ্নটো আমি 18% নেদেখাও 15% দেখালো তেতিয়া হলে আপুনি কিমান পাব আপুনি পাব 32,84,740 তাৰ মানে আপোনাৰ আপুনি ইনভেষ্টমেন্ট কিমান কৰিলে অকমান ক্যালকুলেটৰটো আপুনি ইউজ কৰিব মই চাই আছো বাৰু তা আপোনাৰ বছৰেকত আপোনাৰ কিমান হল 12000 টকা জমা হল 12000 টকাকে আপুনি 12000 into 25 তাৰ মানে আপুনি 3 লাখ টকা জমা থৈছিলে আৰু 3 লাখ টকা ডিপোজিট কৰিলে আপুনি 25 বছৰত কিমান পাব 32,84,740 ওকে তো আপুনি ইয়াতে আপুনি মার্কেট ভ্যালুটো আপুনি চাই থাকিব পাৰিব আৰু এটা বস্তু থাকে যেটো আমি ফিক্সড ডিপোজিট বুলি কওঁ এতিয়া ফিক্সড ডিপোজিটৰ মই নেগেটিভত কেতিয়াও নকওঁ বাট মই সিম্পল এটা কথা কৈছো মিউচুৱেল ফাণ্ড ফিক্সড ডিপোজিটত আপুনি হাইস্ট ৰিটাৰ্ন মই আজিলৈকে যিমান কিনিলৈকে শুনিছো 8% লৈকে হয়তো দিয়ে বেংক এফডি হক যিবিলাক এনবিএফসি আছে মানে বাজাজ হৈ গল এলএনটি হৈ গল এনেকুৱা ধৰণৰ বহুতে হয়তো 8% লৈকে দিয়ে তা 8% ৰ ওপৰত মই শুনা নাই বেংকটো মই আজিলৈকে শুনাই নাই যদি আছে হয়তো নাজানো ঠিক আছে যদি আপুনি ইয়াতে সেই ফিক্সড ডিপোজিটটো ইয়াত লামসাম বুলি কয় মিউচুৱেল ফাণ্ডৰ ভাষাত হেতু লামসাম বুলি কোৱা হয় লামসাম যদি আপুনি 1 লাখ টকা ৰাখে 20 বছৰলৈ যদি আপুনি সেই 1 লাখ টকাটো ৰাখে যদি 12% ৰেট অফ ৰিটাৰ্ন হয় তেতিয়া হলে তাতে আপুনি কিমান পাব 10,89,255 এই বস্তুটোকে যদি আমি 18% ৰিটাৰ্ন কৰি যদি লং টাৰ্ম হয় মই কলো নহয় যদি লং টাৰ্ম হয় মিউচুৱেল ফাণ্ডত হয়তো আপোনাৰ 18% যাব পাৰে 22% পৰ্যন্ত যাব পাৰে বাট মই এতিয়া আপোনাৰ 22% লৈকে নেদেখাও কাৰণ হেতু মই মিউচুৱেল ফাণ্ডলৈ মানে কিবা মানে আনঅথৰাইজ হৈ যাব মানে এটো নিয়মৰ বাহিৰত হৈ যাব বাট 22% লৈকে যায় তেতিয়া যদি আমি 18% ধৰো তেতিয়া হলে আপোনাৰ ৰেট অফ মানে আপোনাৰ ৰিটাৰ্নটো কিমান হ'ব 35,63,000 তাৰ মানে আপুনি 1 লাখ টকা যদি আপুনি এতে ফিক্স কৰি থৈ দিয়ে 20 বছৰত আপোনাৰ আপোনাৰ কিমান হ'ব 35 লাখ আমি 36 লাখ ধৰিলো ওকে কাটি কাটি আমি 35 লাখে পালো কি লোকসান আছে ঠিক আছে আৰু এটা মই মিউচুৱেল ফাণ্ডৰ এটা বস্তু এটা বুজাই দি আছো আপুনি কৰৰপতি হোৱাৰ যদি সপোন দেখিছে তো কেনে ধৰণে কৰৰপতি হ'ব পাৰে মিউচুৱেল ফাণ্ড ক্যালকুলেটৰত মই বুজাই দি আছো যদি আপোনাক 1 কোটি টকা 20 বছৰৰ পিছত লাগে এই বস্তুটো আপুনি আতৰি যাব এটো আপোনাৰ লামসাম এমাউন্ট হয় মানে ঠিক আছে তেতিয়া হলে আপোনাৰ 1 কোটি টকা যদি আপোনাক 20 বছৰৰ পিছত লাগে 10% ৰিটাৰ্ণত যদি 10% ৰিটাৰ্ণত হয় তেতিয়া হলে আপোনাৰ মাহিলি আপুনি কিমানকে থব লাগে যদি 60 টকাকে যদি আপুনি থয় তেতিয়া হলে 20 বছৰৰ পিছত আপুনি কোটিপতি বনি যাব বাট এই বস্তুটো মই 15% লৈ গৈছো বেছিলে না যাও 15% লৈ যদি যাও তেতিয়া হলে আপোনাৰ মান্থলি কিমান মানকে লাগিব সৰি দে এটো আপোনাৰ জিৰো কৰি লৈছো মই তো ইয়াতে আপোনাৰ মান্থলি ইনভেষ্টমেন্ট লাগিব 6500
97 টাকা মানে 6600 টাকা যদি আপুনি পাৰ মান্থত থৈ যায় তেতিয়া হলে আপুনি 20 বছৰৰ পিছত আপুনি কোটিপতি হৈ যাব এতিয়া মই আপোনাক এটা বস্তু বুজাই দি আছো এটো আমি ঠিক আছে মই 15% ৰাখি দিও এতিয়া যদি আপোনাৰ হাতত মোটামুটি 5 লাখ টকা এটা আছে আৰু আপোনাক 20 বছৰৰ পিছত কোটিপতি হ'ব লাগে তেতিয়া হলে আপুনি ইনিশিয়েট লামসাম যেটো এই বস্তুটো দেখাই আছে যেটো 5,07,000 এতিয়া আপুনি যদি 1 কোটি টকা পাবলে লাগে 1 কোটি 20 বছৰৰ পিছত যদি 1 কোটি টকা পাবলে লাগে আৰু যদি আপোনাৰ হাতত বৰ্তমান 5 লাখ টকা এটা আছে সেই 5 লাখ টকাটো ডিপোজিট কৰি আৰু আপুনি মাহিলে যদি 1121 টকাকে থৈ যায় তেতিয়া হলে আপুনি 20 বছৰৰ পিছত কোটিপতি হৈ যাব এটো হল আপোনাৰ 15% এটো যদি মই আপোনাৰ 18% লৈ যাও 18% ললে আপুনি বৰ্তমান 2,80,000 টকা আপুনি ফিক্স কৰিব লাগিব যেটো আমি লামসাম বুলি কও তেতিয়া আপোনাৰ মান্থলি আপুনি SIP ভৰিব লাগিব যেটো আমি সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান বুলি কয় SIP ফুল মিনিং টু হল আপোনাৰ সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান এইটো SIP ফুল মিনিং টু হল সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান তো গতিকতে আপোনাৰ হাতত যদি এটা 2,80,000 টকা আছে হেতু লামসাম কৰি হেতু ফিক্স কৰি পেলাই আপুনি যদি মাহে মাহে 987 কে দি যায় 18% ৰিটাৰ্ণত আপুনি 20 বছৰৰ পিছত 1 কোটি টকাৰ মালিক হ'ব কিন্তু মই 18% কেতিয়ালৈও না যাও মই 15% দেখাম 15% দিলেও আপুনি যদি 5 লাখ টকা এতিয়া বৰ্তমান লামসাম কৰে তেতিয়া হলে আপুনি 20 বছৰৰ পিছত আপুনি কোটিপতি বনিব ওকে এতিয়া মই লামসাম তো এবাৰ বুজাই দিছো এটা 1 লাখৰ এক্সাম্পল দিছিলো আপুনি যদি আপোনাৰ হাতত 5 লাখ টকা আছে আপুনি যদি 5 লাখ টকা থৈ যায় 20 বছৰৰ পিছত আপুনি কিমান টকা পাব ইনিশিয়েট লামসাম মই 5 লাখ টকা ধৰিলো 20 বছৰৰ পিছত আপুনি 54,46,000 পাব ঠিক আছে তো সেই বস্তুটোকে আমি যদি 15 ইয়াৰ্ছলৈ লৈ আহো 15 বছৰলৈ আনিলো তেতিয়া হলো আপুনি 29 লাখ পাব একো লোকসান নাই বেংক ৰিটাৰ্ণতকে এটো 12% দিছে তথাপিতো মই এটো 15% এভাৰেজ যাবই তেতিয়াও আপুনি 46 লাখ পাব ওকে গতিকতে মই আমাৰ নরমাল যিখিনি মানুহ যিখিনি ধৰক মিউচুয়াল ফান্ডৰ বিষয় বা মাৰ্কেটৰ বিষয় নাজানে সেই আনঅথৰাইজড এপ্লিকেশন বুলকৰ পৰা আপোনালোকে আতুৰি আহি মিউচুয়াল ফান্ডত স্টাৰ্ট কৰক আপোনালোকে 100 টকাৰ পৰা আৰম্ভ কৰিব পাৰিব হয়তো বহুতে ক'ব পাৰে আপোনাৰ 5,000 টকা লাগিব 10,000 টকা লাগিব হয়নে আপোনালোকে মিউচুয়াল ফান্ডত 100 টকাৰ পৰা মাত্ৰ 100 টকাৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰিব আৰু যেতিয়াই মন যায় আজি আপুনি 100 টকা ডিপোজিট কৰি পেলাই কাইলে বলে মন গৈছে মোৰ পইচাত লাগে আপুনি পইচা উলিয়াই লব পাৰে মই পইচা কেনে ধৰণে উলিয়াই সেই বস্তুটো মই বেলেগ এটা ভিডিও দিম জাস্ট মই এতিয়া এই চাৰিওফালে যে যেটো আপোনাৰ চলি আছে বহুতে বহুত কথা কৈ আছে যে মোৰ ইমান টকা মৰি গল বহুতৰ মই 5 লাখ টকা লৈকে ইনভেষ্টমেন্ট কৰি পেলাই লোকসান হোৱা মানুহ পাইছো বাট আৰু এটা কথা কৈ থওঁ সেই আনঅথৰাইজড এপ্লিকেশনৰ পৰাই এটা মানুহে এজন মোৰ ক্লায়েন্ট আছে তো তেখেতে 7 লাখ টকা সেই মানুহজনে গম পাইছিলে যে মোৰ এই বস্তু যে মানে ভুৱা বা এটো যে বেছি দিন নচলে তো তাৰ পৰা উলিয়াই পেলাই 7 লাখ টকা মোৰ ওচৰতে মিউচুয়াল ফান্ডত আজি তেখেতে ইনভেষ্টমেন্ট কৰি থলে গতিকতে তেখেতৰ পইচাটো মৰা নাযায় তো আপোনাক মই এটা কথাই কম যিবিলাক আপোনাৰ অকমান জুনে মিউচুয়াল ফান্ডৰ বিষয়ে জানে বা যিবিলাক অলপ শিক্ষিত তো আপোনাৰ কাখৰ যিবিলাকে ধৰক ট্ৰেডিংৰ বিষয়ে নাজানে তো তেখেত লোকক মাত্ৰ 100 টকাৰ পৰা আৰম্ভ কৰিবলৈ মিউচুয়াল ফান্ড আৰম্ভ কৰিবলৈ শিকাওক চাওক হেতু এটা সোশ্যাল ওয়ার্ক হ'ব এই যে মানুহবিলাকৰ পইচা গৈ আছে সব আমাৰে পইচা গৈ আছে আমাৰে মোৰে ধৰক ৰিলেশনৰ বহুত মানুহৰে পইচা গুচি গৈছে তো হেবিলাক এতিয়া মানে দুখৰ বিষয় হৈ গৈছে হয়নে তো কিছুমানে তো এটা ধৰক নিজে নিজে মনতে লাজ পাই পেলাই কোনেও কোৱা নাই বা মই পইচা গৈছে বা তো তেনে ধৰণৰ এটো হৈ থাকিব আৰু যে এনেকুৱা আনঅথৰাইজড এপ্লিকেশন নাহিব তেনেকুৱা কথা নাই এটো আহিয়ে থাকিব এটা মৰিব আকৌ এটা আহিব কাইলে আৰু আপোনাৰ লৈ লাগিব গতিকে কম দিনত ধনী হোৱাৰ সপোন নেদেখিব মিউচুয়াল ফান্ড কোনো চুৰি বস্তু নহয় এটো আপোনালোকে যত মন যায় মাৰ্কেটটো আপুনি যত মন যায় এনেকুৱা নহয় আপুনি SBI তে থব লাগিব এক্সিছতে থব লাগিব HDFC তে থব লাগিব মিউচুয়াল ফান্ডৰ বহুতখিনি AMC আছে আপোনালোকে অলপ ইউটিউবত চালেও বা জনা বুজা মানুহ মানে যদি খুদে তেখেতলোকে কৈ দিব আৰু যি সকলে মিউচুয়াল ফান্ডৰ বিষয়ে নলেজ আছে তো তেখেতলোকেটো সম্পূৰ্ণখিনি জানে মিউচুয়াল ফান্ড কি বস্তু হয় ঠিক আছে গতিকতে আপোনালোকে আজিৰ পৰা
আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক আৰু যদি কিবা অসুবিধা পায় আপোনালোকে মোক ফোন কৰিব পাৰিব মোক মেছেজ কৰিব পাৰিব এনেকুৱা কথা নহয় যে মোক আপোনালোকে লগ নাপালে বুলি পেলাই মোক নেদেখিলে বুলি পেলাই আপোনালোকে মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰিব নোৱাৰিব আপোনালোকৰ হাতত নিজৰ এপ্লিকেশ্যন থাকিব নিজে ইনভেষ্ট কৰিব পাৰিব নিজে আপুনি উইথড্ৰ কৰিব পাৰিব কোনো ভয় কৰিবলগীয়া নাই ঠিক আছে গতিকতে আপোনালোকে আজিৰ পৰা মিউচুৱেল ফাণ্ড আৰম্ভ কৰি দিয়ক আমাৰ অসমত এই বস্তুটো সৃষ্টি কৰি দিয়ক আপুনি যদি ভিডিওটো চাইছে তেতিয়াহলে আপোনাৰ কাখৰজনকো ভিডিওটো দেখাওক ভিডিওটো নেদেখালো মিউচুৱেল ফাণ্ডৰ কাৰণে আপোনালোকে তেখেতক অলপ বুজাওক ঠিক আছে গতিকতে আমাৰ অসমখন তেতিয়াহে ডেভেলপ হ'ব এই যে আনঅথৰাইজ বস্তুবিলাকে তেতিয়া আমাৰ ইয়াত পাত্তা নাপাব এই বস্তুবিলাক এই নলেজবিলাক আমাৰ ইয়াত বৰ্তমানলৈকে নাই কাৰণে আৰু যিসকলে জানিছে তেখেতলোকে মনে মনে কৰি আছে তেখেতলোকে কাকো জানিবলৈ দিয়া নাই গতিকে সেইটো এটা বেয়া কথা তাৰ পিছত এতিয়া মোৰ ভিডিওটো বনাওতে মই যে কৈ আছো মিউচুৱেল ফাণ্ডত মোৰ ওচৰত ইনভেষ্ট কৰিবলৈ চাওক সবৰে এজন এক্সপাৰ্ট থাকে মই নিজকে এক্সপাৰ্ট বুলি কোৱা নাই ধৰি লওক আপোনাৰ বেমাৰ এটা হলে আমি কাৰ ওচৰলৈ যাওঁ আমি ডক্টৰৰ ওচৰলৈ যাওঁ হয়নে কিবা কেছ লাগিলে আমি উকিলৰ ওচৰলৈ যাওঁ তো প্ৰত্যেক বস্তুৰে প্ৰত্যেকটো সেক্টৰৰে এজন এক্সপাৰ্ট থাকে তো মই এইটো সেক্টৰৰ অলপ জানো ইমানখিনিও নাজানো শিকি আছো বা মুটকেও বহুত এক্সপাৰ্ট আছে বা আপোনাৰ কাখেবাৰেও আপুনি মিউচুৱেল ফাণ্ডৰ এডভাইজাৰ পাব বহুত কম হে পাব গতিকতে তেখেতলোকৰ পৰা আপোনালোকে পৰামৰ্শ লৈ পেলাই যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে তেতিয়াহলে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাটো বহুত কম যদি আপুনি নিজে গোটেইখিনি জানে তেতিয়াহলেতো কোনো কথা নাই আজিকালি মোবাইলতে গোটেইখিনি পায় আপোনালোকে নিজেও কৰিব পাৰে মোৰ লগত কৰিবলৈ বুলি কোনো কথা নাই আপোনালোকে নিজেও ষ্টাৰ্ট কৰিব পাৰে গতিকতে আজিৰ পৰাই আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে যদি কিবা ডাউট থাকে আপোনালোকে মোক ফোন কৰিব পাৰিব মোৰ যেটো এপ্লিকেশন লিংক আছে আপোনালোকে ডাউনলোড কৰি পেলাই তাতো গোটেইখিনি চাব পাৰিব যিখিনি মই ইয়াত দেখাই আছো সেই বস্তুখিনি আপোনালোকে চাব পাৰিব গতিকতে ধন্যবাদ আৰু আতৰি আহক এইবিলাক আনঅথৰাইজ বস্তুৰ পৰা আপোনালোকে আতৰি আহক